আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 17 বছৰ শাসন চলিছিল। 15 বছৰ কংগ্ৰেছৰ লগত, 5 বছৰ বিজেপিৰ লগত। যাৰ লগতে নাথাকক কিয় তেখেতৰ সময়ত হত্যা, হিংসা, ধন দাবী, লুণ্ঠন, মদ, ভাং, জুৱা বিভিন্ন পৰিৱেশ আছিলে আৰু এই পৰিৱেশবিলাক আজি নাই। এইটো চব স্বাভাৱিকতে সকলো মানুহে এইটো একচেপ্ট কৰিছে আৰু সেইকাৰণে উন্নয়নৰ ক্ষেত্ৰতো আমি পিছুৱাই থকা নাই। প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা দলং বনালোঁ, 1800 আমি স্কুলবিলাক ঠিক কৰিলোঁ, 3,23,000 পৰিয়ালৰ মাটিৰ বাৰীৰ সমস্যা সমাধান কৰিলোঁ। কোনো কামতে আমি পিছুৱাই থকা নাই। তেখেতে লেতেৰা থৈ গৈছিলে আগতে, 17 বছৰ BPF থাকি লেতেৰা কৰি থৈ গৈছিলে। 5 বছৰ শাৰী শাৰী অলপ চাফা কৰিছোঁ আমি। তেখেত আহিলে আকৌ বেছি লেতেৰা হ'ব। কোনো সমাধান হোৱা নাই আৰু বেছি দিয়ে সব নিজৰ ৰাজনীতিক আপোনাৰ উল্লু চিধা কৰনে কে লিয়ে বহুত কথা ক'ব, কিন্তু আজি আমি জানো যে BTCত কি হৈছে। ইয়াত BTCত যোনী মানুহ নাই সি BTCৰ কথা নাজানে। সি কিবা এটা পাৰচেপশ্যন কোনোবা এটা কৈছে তাৰ ওপৰত ক'ব। আমি BTCত আছোঁ, আমিয়ে জানো ইয়াত কি হৈছে কি হোৱা নাই। আগৰ 17 বছৰত BPFৰ দিনত কি হৈছিলে, আমাৰ সময়ত কি হৈছে এইটো আমাৰ মানুহে জানে। সেই সময়ত 17 বছৰত 49,000 ঘৰ বনাইছিলে, 59,000। আমাৰ সময়ত 3 লাখ ঘৰ হৈ গ'ল। এই ঘৰখিনি কেনেকৈ হ'ল? MGNৰেগাৰ 9,000তকৈ অধিক কাম হ'ল। এই কামবিলাক কেনেকৈ হ'ল? 40টা সমষ্টিত 52খন অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল। আজি সব কথাৰ এনচাৰ আমাৰ হাতত আছে। গতিকে UPPL দলে নিজৰ নীতি আদৰ্শৰ আধাৰত আৰু UPPL দলৰ নেতাসকলে এটা দূৰদৰ্শী চিন্তা লৈ পেলাই আমি ৰাজনীতিত আহিছোঁ, চৰকাৰ বনাইছোঁ আৰু 5 বছৰত দেখুৱাই দিছোঁ যে পলিটিকেল উইল থাকিলে, ৰাজনীতিক সদিচ্ছ থাকিলে, নেতৃত্বৰ যদি দূৰদৰ্শিতা থাকে বহুত কাম কৰিব পাৰে। UPPLক ভোট নেদাৰ কাৰণ নাই, দিয়াৰহে বহুত কাৰণ আছে। কাৰণ 50 বছৰৰ ভিতৰত এই 5 বছৰটো এনেকুৱা বছৰ আছিলে যে সবতকৈ শান্তি, নিৰাপত্তা আৰু এটা ভাল পৰিৱেশ। কোনো এটা ব্যক্তিয়ে, কোনো এটা পৰিয়ালে অশান্তিৰ পৰিৱেশত থাকিব নিবিচাৰে। কোনো এটা ব্যক্তিয়ে অশান্তি বা তেনেকুৱা হিংসাত্মক পৰিৱেশত থাকিব নিবিচাৰে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 17 বছৰ শাসন চলিছিল। 15 বছৰ কংগ্ৰেছৰ লগত, 5 বছৰ বিজেপিৰ লগত। যাৰ লগতে নাথাকক কিয় তেখেতৰ সময়ত হত্যা, হিংসা, ধন দাবী, লুণ্ঠন, মদ, ভাং, জুৱা বিভিন্ন পৰিৱেশ আছিলে আৰু এই পৰিৱেশবিলাক আজি নাই। এইটো চব স্বাভাৱিকতে সকলো মানুহে এইটো একচেপ্ট কৰিছে আৰু সেইকাৰণে উন্নয়নৰ ক্ষেত্ৰতো আমি পিছুৱাই থকা নাই। প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা দলং বনালোঁ, 1800 আমি স্কুলবিলাক ঠিক কৰিলোঁ, 3,23,000 পৰিয়ালৰ মাটিৰ বাৰীৰ সমস্যা সমাধান কৰিলোঁ। কোনো কামতে আমি পিছুৱাই থকা নাই। গতিকে আমি কাম কৰিছোঁ, শান্তি প্ৰতিষ্ঠা কৰিছোঁ, সমন্বয় ঘূৰাই আনিছোঁ। চব কামে যিহেতু কৰিছোঁ, আমাক UPPL ফেমিলিৰ বাহিৰেও অইন বেলেগ ৰাইজ মানে পাব্লিকেও বেলেগ জনগণক ভোট দিব, এইটো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে আজি যিটো নিৰ্বাচনী হিংসা, এইটো মই দুখিত আৰু এনেকুৱা হিংসা হ'ব নালাগে। মই আমাৰ দলকে হওক বা অইন দলকো আহ্বান কৰিছোঁ। গণতন্ত্ৰৰ এটা ভাল প্ৰক্ৰিয়াটো হৈছে নিৰ্বাচনী। এই নিৰ্বাচনীটো দেশৰ সবচে হায়েষ্ট এটা এক্সাৰচাইজ। এই নিৰ্বাচনীৰ দ্বাৰা আমি সকলো ৰাইজক গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিব পাৰোঁ। গতিকে এনেকুৱা এটা প্ৰক্ৰিয়াত কোনো হিংসাত্মক ঘটনা বা তেনেকুৱা কৰি বাধা দিব নালাগে। এইটো নৰ্মেল প্ৰচেছত যাব দিব লাগে। মূল প্ৰতিদ্বন্দ্বিতা কাম কৰিছোঁ, একদম নিজৰ মতে কাম কৰি আছোঁ। প্ৰতিদ্বন্দ্বী বেলেগে যাৰ লগত কৰি থাকক। আমি 90 ডিগ্ৰী টাৰ্ণ কৰি 35 লাখ জনগণৰ লগত আছোঁ, 26টা জনগোষ্ঠীৰ লগত আছোঁ। 4খনটো এৰি দিয়া নাই, কিন্তু আজি হিচাপ অহাটোৱে কৈছোঁ মই। 40টা সমষ্টিত কোনো এটা সমষ্টি নাই য'ত আমাৰ 7,000 ফেমিলি নাই। মানে সেই 4টাতো 7,000 ফেমিলি আছে, কিন্তু আজি বেছি কি বুলি কয় এইটো বহুত বেছি আশা কৰাটো ভাল নহয়। সেইকাৰণে হিচাপত যাব লাগে। ছাৰ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে